মই যেহেতু আজি ইয়াতে আহিছোঁ, ইয়াতে আহি কিনে বহুত বেছি ভাল লাগছে। হ'ব পাৰে সৰু, কিন্তু মানে গা ধুই ভাল লাগে আৰু। মানুহে কয় মটৰ পানী কিবা পানী, এইবিলাক মিছা কথা ৰাইজ। ইয়াতে চাওক 1 ঘণ্টাৰ মূৰে মূৰে মানে পানী চেঞ্জ কৰা হৈ থাকে। আমি আহিছিলোঁ তাৰ অলপ আগতে মানে পানী চেঞ্জ কৰি থৈ দিছিল, তো আমি ইয়াতে গা চা ধুই ল'লোঁ। আৰু সেইফালেদি মানে আৰু চালু কৰিছে, মানে পানী নতুনকৈ পানী মানে দি আছে। সেই পুৰণা পানীখিনি মানে ওলি যাই আছে আৰু নতুন পানীখিনি মানে ইয়াতে এড হৈ আছে। তো বহুত বেছি ভাল লাগিল আহি কিনে। নমস্কাৰ, মই এইটো বৰপেটাৰ ডেকা আৰু আপোনালোকে চাই আছে এই বৰপেটা ডেকা চেনেলটোৰ ভিডিঅ'। তো আজি আৰু এটা নতুন ব্লগ লৈ আহিলোঁ। পুৰাকৈ মানে ওচৰতে এটা প্লেচ আছিল, চ' সেই প্লেচটো যাম বুলি ভাবি আছিলোঁ, কিন্তু যাব পৰা নাই। বাট আজি যিহেতু ছানডে, তাকে আমি যাম বুলি ওলাই আহিছোঁ। আৰু যিহেতু বৰ্তমান তামাম গৰম ৰাইজ, ইমান গৰমত মানে সহ্য নহয় ঘৰত থাকে। তো ফাইনেলি আমি যাম বুলি ৰেডি হৈছোঁ। আমাৰ ভাইলোক আছে আজি মোৰ লগত, ৰাণা ভাইও আছে, ৰাণা ব্লগছ। তো সিও মানে ভিডিঅ' বনাই আছে। আৰু বৰ্তমান আমি এটা প্লেচত আহি খাৰা হৈছোঁ। এইফালে আছে আমাৰ বাবাৰ মন্দিৰ, তো জয় ভোলানাথ, জয় শংকৰ মহাৰাজ। আৰু এইফালে আমাৰ বাইক কেইখন চাই লওক। এইফালে আছে আমাৰ ৰাণা ব্লগছ, আৰু এইফালে শ্ৰৱণ ভিডিঅ'গ্ৰাফাৰ, এইফালে আমাৰ দৰবাৰ। তো জয় ভোলানাথ। তো ৰাইজ আমি ইয়াৰ পৰা যাই থাকোঁ, চাই থাকক আগলৈকে। তো এইফালে আছে NS, আৰু এইফালে আছে FZ। তো দুখন গাড়ী লৈ যাম আমি। তো গাইজ গাড়ীত বহি ল'লোঁ, আৰু এইফালে আমাৰ ৰাণা ভাইক গাড়ীখন চলাব দিছোঁ, কাৰণ আহোঁতে মই চলাই আহিলোঁ। আৰু ইমান গৰমত ৰাইজ গাড়ী চাড়ী চলাব নোৱাৰি দিয়ক। তো সেইকাৰণে ৰাণা ভাইক চলাব দিছোঁ, আৰু মই বহি লৈছোঁ ৰাইজ। তো বলক আৰু ইয়াৰ পৰা আমি যাই থাকোঁ, তো বলক। এয়াই আছিল কয়াকুছি বাজাৰ। ইয়াৰ পৰা আমি চিধাই যাই আছোঁ, মানে তাপা পাৰ হৈ কিনে ডাইৰেক্ট ভবানীপুৰ। ক'ৰবাত যদি আমি যাওঁ বুলি ভাবোঁ, মানে আমাৰ যাৱা আৰু চাৱাটো মানে নহয়েই, অনলি ভিডিঅ'। আৰু এইফালে আছে আমাৰ ভিডিঅ'গ্ৰাফাৰ। তো এনেহেনকৈ আছোঁ আৰু আমি। এইফালে ভাই পুৰা ব্লগ বনাই আছে। মোৰ বাইকখনৰ ৰাইজ বহুত দিন ধৰি ধোৱাই নাই দিয়ক, চাওকচোন কেনে লেতেৰা হৈছে। ইমান লেতেৰা কৰি থাকিলে ভাল নালাগে। এইফালে আমি আহি পালোঁ ভবানীপুৰৰ মেইন হাইৱে। আমি ৱাও ৰাইজ মজা। তো মোৰ পিছফালে আছে ভবানীপুৰৰ হাইৱেটো। তো তাৰ পৰা আমি পাৰ হৈ আহি কিনে ডাইৰেক্ট চিধাই আহিব লাগিব। তো চিধাই যাই আছোঁ ৰাইজ, আৰু আগত যাই কিনে আপোনালোক দেখাই আছোঁ, চাই থাকক ৰাইজ। ফাইনেলি আমি আহি পালোঁ, আৰু এইফালে আছে ৰাস্তাটো। মানে আমি ভবানীপুৰৰ চকুৰ পৰা আহি কিনে তিনিআলি পাই, তিনিআলিৰ পৰা কলবাৰীৰ যোৱা ৰাস্তাটোত আহিব লাগে। আৰু ৰাস্তাৰ কাণতে মানে এইখনে হৈছে ৰেষ্টুৰেণ্টখন, আকাশী গংগা ৰেষ্টুৰেণ্ট বুলি আছে। এইফালৰ পৰা আগত বুলি এটা ধুনীয়া প্লেচ আছে, ফটো চটো উঠবা পাৰি। তো তাতেও যাম, আগতে গা চা ধুই লওঁ। তো ভিতৰত যাই কিনে আপোনালোক দেখাই আছোঁ। ফাইনেলি আমি আহি পালোঁ ভিতৰত। আহি কিনে মানে প্লেচটো ভাল লাগে। ইফালে চাওক, তো এইফালে বহি কিনে ধুনীয়া কৰি মানে কথা চথা পাতিব পৰা জেগা আছে। আৰু ইফালে চাওক গাছৰ তল, আৰু ৱা এই কেনে কিন্তু গাইছ এটা ডাঙৰ কথা হ'ল কি আমাৰ মানে এইটো চিন্তা লাগে। নাই চুইমিং পুলত কিমান পানী হ'ব আৰু। এইফালে আমাৰ চিন্তাত পচি কিজানি কেইচা লাগা कैसा ऐसा कैसा ऐसा माके ऐसा ऐसा मर के ऐसा होना है, फिर ऐसा तो ऐसा ही होगा रही। কাপোৰখিনি চেঞ্জ কৰি লওঁ, ভাল কাপোৰ দি গা ধুই বয়া কাপোৰ পিন্ধি ঘৰত যাম নাকি। ভিজাব লাগিছিল, মগে দি পানী লাগছে, গোটেই গাটো ভিজাই নিচোন। তই গাটো ভিজাই নিজা। আৰু ইফালে চাওক বাথৰুমৰ কাষত যায়ও ভিডিঅ' বনি আছে। কি ক'ম আৰু আহিছোঁ, উপায় নাই। আমি যিহেতু আহিছোঁ, ময়ো এইবাৰ কাপোৰখিনি ভিজাই লওঁ, তাৰপাছত আপোনালোক দেখাই আছোঁ। তো আহক ৰাইজ, আগতে পানীত যাওঁ, পানীত যাই কিনে আপোনালোক দেখাই আছোঁ। এইফালে আমাৰ ভাই লোকক क्या हुआ रे? আমি আহিছিলোঁ চুইমিং পুলত গা ধুবা, কিন্তু এতিয়া ফাৰ্ষ্ট টাইমে আমি ইয়াতে গা ধুই আছোঁ। এয়া চাওক, এইফালে দমকল মাৰাই মাৰি আছে, তো এইফালে বাথৰুম। অৱস্থা কেনেকুৱা? তো ৰাইজ আমি তাত যাই লওঁ, আমি গা ধুই আছোঁ। আমাৰ ভাই কেনে ৰাইজ
সেইখিনিত মানে কম পানী 1 কমৰ পানী হ'ব আৰু এইখিনিত 1 বুক পানী মানে পানী লিমিটেডটো মানে ওখৰ পৰা চাপৰলৈকে আৰু মোৰ অলপ ভাগৰ লাগছে কাৰণ ছাত্ৰী ছাত্ৰী আহিলোঁ আৰু এইফালে আমাৰ ভাই বেকলিং এটা দিব তো ইয়াৰ বেকলিংটো আপোনালোকে চাই লওক চাবি আৰু বাহত লাগব এইখিনিত দি দ পানীত দি এইখিনিত দিয় এইখিনিত দিয় তো ইয়াৰ বেকলিংটো চাই লওক আপোনালোকে এই হাৰা চাৰা ভাঙি নপৰিবি আৰু ৱা তো এই আৰু গাইছ ময়ো গা ধুই আছোঁ বহুত বেছি ভাল লাগছে আৰু ভাল লাগে আৰু ৰাইজ কি ক'ম তো ফাইনেলি ৰাইজ আমাৰ গা ধোৱা হৈ গ'ল আৰু এয়া আমাৰ ৰাণাপ ই পূৰা একদম গা ধুই আছে তো আমি অলপমান ইয়াতে বহি দিছোঁ যিহেতু বহুত ৰ'দ দিছে ৰাইজ আৰু বৰ্তমান এয়াই হয় চুইমিং পুল এয়া চাই লওক ইয়াৰ পৰা যাওঁ আমি যিহেতু আগৰ এটা ফটো উঠা প্লেচ আছে তাতেও আমি ফটো চটো উঠিম বুলি ভাবছোঁ অলপমান তো আজি ৰবিবাৰ বুলি এটা সৰুকৈ ভিডিঅ' আগবঢ়ালোঁ আপোনালোকৰ মাজত তো এইখানে আছিল এখন সৰু সুৰাকৰ ৰেষ্টুৰেণ্টৰ কাষতে থকা এটা চুইমিং পুল তো ইয়াতে আপোনালোকে আহিব পাৰে আপোনালোকে যদি বৰপেটাৰ পৰা আহে তেন্তে কয়াকুছি পাৰ হৈ টাপা পাৰ হৈ যিটো ভবানীপুৰৰ মেইন হাৱেৰ চকটো পাব সেই চকটোৰ পৰা পূৰা চিধাই আহিব আহি কিনে সৰুপেটা চাইডে আহিব তো সৰুপেটা চাইডৰ পৰা ইয়াতে সুধলি দেখিয়ে দিব আপোনাৰ ৰাস্তাৰ কাষতে তো আপোনালোকে যদি আহিব পাৰে নেক্সট ছানডেলৈকে বা যেতিয়া আহে আপোনালোকে আহিব পাৰে ইয়াতে ধুনীয়া লাগে ৰাইজ এয়া আপোনালোকে দেখিব পাৰিছে চাওক বহুত বেছি ভাল লাগে বেছি মানুহ নাই নিঃশব্দ মতে ইয়াতে গাটো ধুই কেনে যাব পাৰে আপোনালোকে তো ইয়াৰ ৰাইজ আজি আমি আহিলোঁ তো বহুত বেছি ভাল লাগিল গা ধুই উঠিলোঁ আৰু বৰ্তমান ড্ৰেছ কৰি ল'লোঁ আৰু এইফালে আপোনালোকে ড্ৰেছ চেঞ্জ কৰি ল'ব পাৰিব তো এইফালে গা ধুই কেনে ফ্ৰেছ হ'ব লাগিব তো এইফালে গা ধুব পাৰিব তো ৰাইজ আমাৰো গা ধোৱা হৈ গ'ল কমপ্লিট তো আমি এতিয়া ইয়াৰে পৰা যাম ইয়াৰ মাজতে এটা কথা কৈ দিওঁ আপোনালোকৰ মাজত বহুতে কৈ থাকে যে সৰু সুৰা চুইমিং পুলত যাই লাভ নাই মানুহে কয় যে মটৰ পানী থাকে কিবা থাকে অমুক থাকে তমুক থাকে তো এইবিলাক মিছা কথা ৰাইজ চাওক আপোনাৰ যদি মন ভাল আপোনাৰ যদি মন ফ্ৰেছ থাকে বা মন শুদ্ধ থাকে তেন্তে আপুনি চুইমিং পুলত শৌচ নকৰা কৰি আপোনালোকে বাথৰুমত আহি কমচে কম পেচাব কৰিব পাৰিব হয়নে নহয় তো সেইকাৰণে মানে কিছুমান মন পচা মানুহ থাকে সেইবিলাকে মানে অহাৰ আগতে ডাউট কৰি দিয়ে তো সেইবিলাক বেয়া কথা মানে চাওক আমি আজি ইটো চুইমিং পুলত আহিছোঁ আমি আহি কিনে ফাৰ্ষ্ট টাইমে কাপোৰ চেঞ্জ কৰি লৈছোঁ আমাৰ গাত যিবিলাক ঘাম আছে কিবা আছে সেইবিলাক বস্তু আমি ইয়াতে একবাৰ গা ধুই কেনে ফ্ৰেছ হৈ লৈছোঁ তাৰপিছত আমি চুইমিং পুলত মানে চুইমিং কৰিবৰ কাৰণে নামিছোঁ চ' এইখিনি হৈছে কথা আৰু কিছুমান মানুহ আছে মানে সাঁতুৰিব যাই কেনে তাতে পেচাব কৰি দিয়ে তো এইবিলাক ভুল ধাৰণা তো আজি ইয়াতে আহিছোঁ ইয়াতে আহি কিনে বহুত বেছি ভাল লাগছে হ'ব পাৰে সৰু কিন্তু মানে গা ধুই ভাল লাগে আৰু মানুহে কয় মটৰ পানী কিবা পানী এইবিলাক মিছা কথা ৰাইজ ইয়াতে চাওক 1 ঘণ্টাৰ মূৰে মূৰে মানে পানী চেঞ্জ কৰা হৈ থাকে আমি আহিছিলোঁ তাৰ অলপ আগতে মানে পানী চেঞ্জ কৰি থৈ দিছিল তো আমি ইয়াতে গা চা ধুই ল'লোঁ আৰু সেইফালেদি মানে আৰু চালু কৰিছে মানে পানী নতুনকৈ পানী মানে দি আছে সেই পুৰণা পানীখিনি মানে ওলি যাই আছে আৰু নতুন পানীখিনি মানে ইয়াতে এড হৈ আছে তো বহুত বেছি ভাল লাগিল আহি কিনে তো এই আৰু ৰাইজ আজি এইখিনি আছিল আমাৰ ফাইনেলি আমাৰ হৈ গ'ল টিকট চিকট কাটি ল'লোঁ মানে গা চা ধুই আহি কিনে পইচাটো দিলেও কথা নাই আৰু ইফালে আমি আকাশী গংগাক বাই বাই দি কেনে বাহিৰত ওলাই আহিলোঁ আৰু বাহিৰৰ লুকটো হৈছে এইটো চাওক আপোনালোকে দেখিব পাৰিছে এয়া চাই লওক তো এইফালে আমাৰ ৰাণা ভাইৰ পৰা ভিডিঅ' বনাত ব্যস্ত তো আমি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিব তো আজিৰ ভিডিঅ'টো এটা সৰু সুৰা কৰি এইখিনি আছিল আৰু নেক্সট ভিডিঅ'ত লগ পাম ৰাইজ তো সেয়াই আৰু ৰাইজ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইকটো কৰিব নাপাহৰিব পাৰিলে শ্বেয়াৰ কৰি দিব ৰাইজ আৰু আপোনালোকে যদি আহি পোৱা নাই তেন্তে আহক ইয়াতে বহুত বেছি ভাল লাগে ৰাইজ তো এয়াই আৰু ৰাইজ